নমস্কাৰ, মই সুৰঞ্জনা বৰুৱা, পেছাত এগৰাকী চিকিৎসক। আশা কৰোঁ সকলো শ্ৰোতা ভালে আছে। প্ৰজেক্ট স্বপ্নাত অনুষ্ঠানটোৰ জৰিয়তে আজি মই মোৰ জীৱনৰ এটি সৰু অংশ আপোনালোকৰ সন্মুখত অৱগত কৰিব বিচাৰিছোঁ। নিজৰ ব্যস্তময় সময়ৰ পৰা মাত্ৰ কেইটামান মিনিট উলিয়াই মোৰ কাহিনীটোৰ সহযাত্ৰী হ'ব বুলি আশা ৰাখিয়ে মনৰ ভিতৰতে বান্ধ খাই থকা অতীতবোৰৰ পাতনি মেলি আৰম্ভ কৰিছোঁ মোৰ কাহিনী, এপাহি মৰহা গোলাপ। সেইদিনা আছিল 2012 চনৰ আগষ্ট মাহৰ 1 তাৰিখ। কলেজৰ দুৱাৰমুখ পাৰ কৰিয়ে মই বকুলজোপাৰ তলতে ৰলোঁ। চিনাকি বুলিবলৈ বিশেষ কোনো নাছিল। এনেতে পিছফালৰ পৰা কোনোবা ছোৱালী এজনীয়ে মোক মাত লগালে। এক্সকিউজ মি, তুমি HS ফাৰ্ষ্ট ইয়েৰৰ নেকি? হয় আচ্ছা, ছায়েন্স নে আৰ্টছ? হয় ছায়েন্সৰ। অঁ, ময়ো ছায়েন্সৰে। বাই দ্য ৱে, মোৰ নাম আইছা। মোৰ নাম সুৰঞ্জনা। অ'কে, সুৰঞ্জনা, যেন আমি ফ্ৰেণ্ড হ'ব পাৰোঁ? অঁ নিশ্চয় পাৰি। তাতে আৰু মই অকলে আছোঁ। আজি প্ৰথম দিন যে একো ধৰিবই পৰা নাই। এনেতে আমাৰ কাষেৰে ল'ৰা এজন পাৰ হৈ গ'ল। দেখাত ওখ পাখ, মুখত ক্ষীণ দাড়ি আৰু চুলিকেইডাল অলপ দীঘল। ল'ৰাজন দেখাৰ লগে লগে আইচাই তাক মাত লগালে। ঐ সমীৰ দা। অঁ আইছা, আহিলি কলেজ? এনেই দাদাকজন ভণ্টিলৈ খবৰ ল'বলৈ সময় নাই। কিয় তেনেকৈ কৈছো? আৰে GS মানুহ ভাই, আমাকনো ক'ত পাত্তা দিব? তাতে আৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছেই। বাই দ্য ৱে, এয়া সুৰঞ্জনা, মোৰ নতুন ফ্ৰেণ্ড হয়। সুৰঞ্জনা, এয়া সমীৰ দা, আমাৰ কলেজৰ GS হয়। অঁ সুৰঞ্জনা ন? তোমাক এডমিশ্যনৰ দিনা লগ পাইছিলোঁ নেকি? হয়, মই ডকুমেণ্ট এটা পাহৰিছিলোঁ, আপুনি সহায় কৰি দিছিলে। অঁ আচ্ছা, অঁ মনত পৰিছে। মোৰ মানে কোনো গুৰুত্বই নাই ন। এইক মানে নোৱাৰিছোঁ আৰু। বাকী তোমালোকে গম পাইছানে? 11:30 বজাত অডিটৰিয়ামত HS-খিনিৰ বাবে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম এটা আছে। এটেণ্ড কৰিবা তোমালোকে। ঠিক আছে দিয়া, থাকা দুয়ো। কথাখিনি কৈয়ে সমীৰ দা তাৰ পৰা গুচি গ'ল। আমিও অৰিয়েণ্টেশ্যন প্ৰগ্ৰেমটো এটেণ্ড কৰিলোঁ। নতুন পৰিৱেশ, নতুন মানুহ, চৌদিশে দেখিছিলোঁ নিজক গঢ় দিয়াৰ সপোন। এগৰাকী কলেজীয়া ছাত্ৰী হিচাপে সপোনবোৰে বহু দূৰলৈ পাখি মেলিছিল। মোৰ প্ৰতিটো খোজে নতুন জীৱনৰ পথ সাজিছিল। কলেজৰ বকুলজোপায়ো দি গৈছিল যৌৱনৰ আভাস। সেইদিনা অহা মৃদু বৰষা জাকেও প্ৰজ্বলিত কৰিছিল দেহ মন। কলেজীয়া জীৱনৰ প্ৰথম তথা সেই বিশেষ দিনটো মোৰ ডায়েৰীৰ পাতত সদায় স্মৃতি হৈ থাকিব। সেইদিনা কলেজৰ পৰা আহি মনটো কিবা সেমেকি উঠিছিল। মই হাত ভৰিকেইটা ধুই কিবা এটা খাই বিচনাখনতে বাগৰ দিলোঁ। এনেতে ফেচবুকৰ ন'টিফিকেশ্যন এটা আহিল। কোনোবাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে। চালোঁ সমীৰ দা। মই একচেপ্ট কৰিলোঁ। লগে লগে সমীৰ দাৰ পৰা এটা মেছেজ আহিল। হাই। হেল্ল'। কি কৰিছা? এনেই আছোঁ, আপুনি? অঁ এনেই ময়ো তোমাৰ প্ৰফাইলৰ ফটোবোৰে চাইছিলোঁ। মোৰ প্ৰফাইলৰ ফটো? কিন্তু কিয়? এনেকৈয়ে আমাৰ কনভাৰ্চেশ্যন ষ্টাৰ্ট হ'ল। সমীৰ দাই কিছুমান কথা শ্বেয়াৰ কৰিলে আৰু ময়ো পৰাখিনি কৰিলোঁ। খুব কম দিনৰ ভিতৰতে সমীৰ দা মোৰ এজন ভাল বন্ধু হৈ পৰিল। কলেজত দেখা পালেও আমি কথা বতৰা পাতোঁ। দাদা হিচাপে সি মোক বহুত গুৰুত্ব দিছিল। এদিন ব্ৰেকত মই এনেই কলেজৰ বকুলজোপাৰ তলত ৰৈ আছিলোঁ আৰু সমীৰ দাই মোক মাত দিছিল। ঐ সুৰঞ্জনা, ক্লাছ নাই নেকি? ক্লাছ নাই, ব্ৰেক এতিয়া। অঁ ব'লা তেন্তে কেণ্টিনত কিবা এটা খাই আহোঁ। নালাগে দিয়ক, খাব মন নাই এতিয়া মোৰ। একো নহয়, ব'লা। কি চলি আছে হে? আমিও ভাগ পামনে? অঁ তো এইটো আৰু কিবা সুধিব লাগেনে? অঁ ই অনিমেষ ক'তনো?
ঐ বটুৱা ঐ ঐ কেণ্টিনত আহ নাযাওঁ দেই আমি পাত্তাই নাপাম কাবাব কা হাড্ডি হ'ব মন নাই দেই আহ ঐ ফটোৱামি কৰি নাথাক এনেদৰে আমি চাৰিওজনে কেণ্টিনত গ'লোঁ। সমীৰ দায়ে চিকেন ৰোল 4টা অৰ্ডাৰ দিলে। সকলোৱে বিভিন্ন কথাৰ মহলা মাৰি সোৱাদ লাগিল। মইহে পিছে মনে মনে থাকিলোঁ আৰু তেতিয়াই অনিমেষ দাই মাত লগালে। কি হ'ল কাৰোবাৰ মৌলব্ৰত আছে নেকি ঐ তই এতিয়া কিয় জোকাই থাকানো হ'ব ডাঙৰীয়া ভুল হ'ল মোৰ ঐ এইবোৰ বাদ দেচোন আচ্ছা সুৰঞ্জনা তুমি এইচএছৰ পিছত কি কৰিম বুলি ভাবিছা বাপৰে ইমান দিনৰ চিনাকি সমীৰদাই মোক সুধি নাপালে কি কৰিম ক'ত পঢ়িম সমীৰদা তোৰ কথা কিন্তু জানো দেই মই সৰুৰে পৰা ডক্তৰ হ'ম বুলি মনত আশা এটা পুহি ৰাখিছোঁ। নাজানো আৰু কি বা হয়। হ'ব দিয়া বেছি টেনশ্যন নল'বা আমি সদায় আছোঁ তোমাৰ লগত এনেকৈ সেইদিনা ঘৰলৈ গুচি আহিলোঁ। মোৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল, যিটো সমীৰদাহঁতে জানিছিল। মোৰ জন্ম নহওঁতেই দেউতা ঢুকাল। মায়ে বহুত কষ্টৰে মোক ডাঙৰ দীঘল কৰিছে। মই জানিছিলোঁ মোৰ সপোনটো পূৰণ কৰাৰ ক্ষেত্ৰত বহুত বাধা আহিব, কিন্তু মই কেৱল পঢ়াতহে মন দিছিলোঁ। HCS ফাৰ্ষ্ট ইয়েৰৰ এক্সাম দিলোঁ, ৰিজাল্ট ভালেই হ'ল, কিন্তু মই বুজি উঠিছিলোঁ যে কোচিং অবিহনে নীটৰ দৰে এক্সাম পাছ কৰাটো কিমান কঠিন। এনেতে মোলৈ এটা ফোন আহিল আৰু ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্ট ভাল হোৱাৰ বাবে এখন কোচিং ইনষ্টিটিউটে মোক বিনামূলীয়াকৈ পঢ়িবলৈ অফাৰ দিলে। সেইদিনা মোৰ বহুত ভাল লাগিছিল। এনে লাগিছিল যেন মোৰ সপোনবোৰ পূৰণৰ বাট এতিয়া আৰু বেছি দীঘল নহয়। কিন্তু এইখিনিতে মোৰ বাবে এটা অকল্পনীয় ঘটনা ঘটিল। এদিন ক্লাছ ব্ৰেকৰ মাজত আইচাই মোক কথা এটা ক'লে। ঐ সুৰঞ্জনা সমীৰদাৰ খবৰ কি পিছে মই আকৌ কেনেকৈ জানিম? তহঁত দুটাৰ কি চলি আছে নাজানো বুলি ভাবিছ নেকি ধেত কিনো কৈ আছ অ'? সি মোৰ ভাল দাদা আৰু এজন ভাল বন্ধুহে, তাতকৈ বেছি একো নহয়। আৰু সি তোক পাগলৰ দৰে ভাল পায়। আৰু তই কি ভাবিছ তোক কোচিং ইনষ্টিটিউটৰ পৰা বিনামূলীয়াকৈ পঢ়ুৱাই থকা নাইতো, তাৰ ফিজ সমীৰদাহে দি আছে। তোৰ বাবে সি কি কৰা নাই অ' সি এবাৰ তই ভাবিছা। আৰু শুন সি বহুত ভাল ল'ৰা হয় বুজিছ। আইচাৰ কথাখিনি শুনি মোৰ মূৰত যেন বজা এটা সহি পৰিল। মই অবাক হৈ ৰ'লোঁ। মোৰ সপোন পূৰণৰ ক্ষেত্ৰত কোনোবাই কষ্ট পোৱাটো মই একেবাৰে বিচৰা নাছিলোঁ। সমীৰদাৰ ভালপোৱাৰ প্ৰস্তাৱ মই অকণমানো গ্ৰহণ কৰিব পৰা নাছিলোঁ। এটি কবিতা তোমাৰ নাম লিখিলো মনৰে ভাষা সৰু সৰু সোঁৱৰণি আছে নীলা চিয়াহীত লিপা বিধিৰ যে কি বিপাক, সেই সময়তে মোক আৰু পঢ়োৱাৰ সামৰ্থ্য নাই বুলি মায়ে ঘৰলৈ মাতিলে। মই উপায়হীনতাত পৰিলোঁ। এফালে সমীৰদাৰ প্ৰেমৰ প্ৰস্তাৱ আৰু মোৰ ভৱিষ্যত, আনফালে সকলো বাদ দি ঘৰলৈ যাত্ৰা। মই একো ধৰিব নোৱাৰি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সমীৰদাৰ প্ৰেমৰ প্ৰস্তাৱ মানি ল'লোঁ আৰু সপোনৰ দিশে উৰা মাৰিলোঁ। আচলতে সমীৰে লুকা-ভাকু খেলিছিল। নিশাৰ জোনাক আৰু ডাৱৰৰ দৰে। তেওঁ বতাহত উৰি ফুৰা ডাৱৰ জাক আৰু মই জোনৰ পোহৰত জিলিকা জোনাক। প্ৰেম জানো এনেই হয়? ধুনীয়া দেখিলেই অথবা আচাৰ ব্যৱহাৰ ভাল লাগিলেই জানো প্ৰেম হয়? অন্তৰ স্পৰ্শ কৰা ছদ্ম অনুৰাগ জানো জীপাল হয়? নাজানো কোন দিশে গতি কৰিব মোৰ প্ৰেম দৰিয়ালিৰ মাজেৰে চাকনৈয়া হয়। এনে লাগে যেন প্ৰেম স্বাৰ্থৰ পিঞ্জৰাত আবদ্ধ এজনী বালিমাহীহে মই। এনে লাগে যেন লক্ষ্য প্ৰাপ্তিক লৈ বলিয়ালি কৰা নিৰৰ্থক প্ৰেমৰ কলংকিনী মই।
সমীৰৰ ছাপোৰ্ট, তাৰ কথাবোৰ আৰু মোক দিয়া উৎসাহ মই কেতিয়াও পাহৰিব নোৱাৰিম। মোৰ ইচ্ছাৰ বাবে সি যিকোনো কামেই কৰিবলৈ প্ৰস্তুত আছিল। মইহে পিছে বিশেষজনৰ শাৰীত তাক বহুৱাব পৰা নাছিলোঁ। আচলতে স্মৃতিবোৰ দোহাৰি নষ্টালজিক হৈ পৰিছোঁ। ৰঙীন সময়বোৰে দিব খোজাখিনি সম্পূৰ্ণকৈ গ্ৰহণ নকৰি আজীৱন সেইটোকে দোহাৰি আছোঁ। বেছি পলম নকৰোঁ দিয়ক, আপোনালোকে চাগে আমনিয়ে পাইছে। কলেজীয়া জীৱন আৰু কেঁচা যৌৱনৰ আঁত ধৰি আগবাঢ়িছোঁ মোৰ কাহিনীৰ পৰৱৰ্তী অংশলৈ। এপাহি মৰহাগোলা। সকলোৰে বাবে তেতিয়া সমীৰ আৰু মই এহাল প্ৰেমিক চৰাই। মোৰ ক্লাছ শেষ হোৱাৰ পিছত সমীৰে প্ৰায়ে মোক হোষ্টেলত থ'বলৈ যায়। খোজকাঢ়িয়ে আমাৰ প্ৰেমৰ আড্ডা চলে। এদিন এনেকৈয়ে আমি দুয়ো কলেজ শেষ কৰি হোষ্টেললৈ গৈ আছিলোঁ। মোৰ হোষ্টেল যিহেতু দীঘলী পুখুৰীৰ পাৰত আছিল, আমি দুয়ো সেইদিনা দীঘলী পুখুৰীৰ পাৰতে অকণমান সময় পাৰ কৰিবলৈ সিদ্ধান্ত ল'লোঁ। সেইদিনা মই কেৱল সমীৰৰ মুখৰ ফালে চাই আছিলোঁ। তাৰ মুখৰ উজ্জ্বলতাই মোক যেন বাৰে বাৰে ভাবিবলৈ বাধ্য কৰাইছিল মই কৰা ভুলটোৰ কথা। মই যে কেৱল ভালপোৱাৰ অভিনয়হে কৰি আছিলোঁ। কি চাই আছা মোৰ মুখৰ ফালে? আপোনাকে চাই আছোঁ। এনেকৈ নাচাবা দেই, তোমাৰ চকুৰ বানত কোনোবা দিনা মৰিয়ে থাকিম। তেনেকুৱা কথা নক'বচোন, মৰিব নিদিওঁ আপোনাক। তোমাৰ বাবে মই মৰিব পাৰিম। জানেনে, মই দেউতাক দেখা নাই, কিন্তু আপোনাক দেখিছোঁ। ইমান মৰম, ইমান যত্নৰ যদি মই বিনিময় দিব নোৱাৰোঁ। প্ৰেমতো জানো বিনিময় থাকে? তোমাৰ প্ৰতি লোৱা প্ৰতিটো যত্নই তোমাৰ প্ৰতি থকা মোৰ প্ৰেম প্ৰকাশৰ সুযোগহে মাথোন। কথাবোৰ কিবা ভাল লগা নাছিল, নিজকে দোষী দোষী লাগি আছিল। মনৰ ভিতৰতে গুজৰি গুমৰি এই কথাবোৰে মোক মানসিকভাৱে দুৰ্বল কৰি তুলিছিল। এদিন কলেজত সমীৰ দা, আইছা আৰু মই এনেই কথাৰ মহলা মাৰি আছিলোঁ। বহুত সাহস কৰি মই সঁচা কথাবোৰ ক'বলৈ আগবাঢ়িছিলোঁ, কিন্তু সেই সময়তে অনিমেষ দাই আহি সকলোবোৰ শেষ কৰি দিলে। ঐ, তহঁত ইয়াতেহে আছ মানে? ক'ত যে বিচৰা নাই তহঁতক। এই আহিল আৰু এইডাল, দেখিবই মন নাযায় ফটোৱাটোক। এনে একেবাৰে সতী সাবিত্ৰীজনী। ঐ মনে মনে থাকচোন, আৰম্ভ হ'লেই মানে দুইটাৰে। দুয়োটাৰে প্ৰেম কেনে চলিছে পিছে? সুৰঞ্জনা, ই পিছে গিফ্ট চিফ্ট দিছেনে নাই? এনি টাইম মানে তোৰ এইবোৰেই ন? হ'ব দে, গাৰ্লফ্ৰেণ্ড থকা ল'ৰা লেবেলে বেলেগ, আমি আৰু অধম ছিংগল ভাই। এই এনি টাইম বক বক কৈ থকা স্বভাৱটোৰ কাৰণেই তই ছিংগেল, বুজিলি? কি ভাবিছ তই? কিমান ছোৱালী মোৰ পিছে পিছে ঘূৰে, তই কি জানিবি? মইহে পাত্তা নিদিওঁ। এই থ তোৰ ফটা লেকচাৰ, তোক আৰু কোনোবাই ভাল পাবনে? তই আৰু অলপ ধুনীয়া হোৱা হ'লে তোকে পতালো হয়। পিছে এই শূৰ্পণখাৰ দৰে চেহেৰাটোৰে মোৰ লগত নিমিলিবি যে তই। ঐ তোক ৰ দুয়োৰে কথা শুনি আমাৰ বিৰাট হাঁহি উঠিল আৰু আইচাৰ খঙত অনিমেষ দা পলালে। পিছে পিছে সমীৰ দাও গ'লগৈ। মই ক'ম বুলি থিৰাং কৰা কথাখিনি সেইদিনা ক'বলৈ সুবিধা নাপালোঁ। এইখিনিতে নক'লে আধৰুৱা হ'ব যে যদিও দেখাত অনিমেষ দা আৰু আইচাই কাজিয়া কৰিছিল, অনিমেষ দাই কিন্তু মনে মনে আইচাক ভাল পাইছিল আৰু এদিন আইচাক ডেটলৈ লগ ধৰিছিল। পিছে কাইলৈ ওলাবি, সমীৰৰ বাইকখনেৰে ফুৰিব যাম দে দুয়ো। মোৰ কি আৰু বেলেগ কাম নাই নেকি? হে আইছা, মাই চুইট হাৰ্ট, এতিয়া তুমিয়েতো মোৰ সকলো। ফটুৱা অসভ্য, কামুৰিবলৈ আৰু বেলেগ বিচাৰি নাপালি নেকি? কি মই কি বেয়া? ভাল নাপাওঁ মানে মোক? দৰকাৰ হ'লে টপা আংকলক ভাল পাম, তথাপিও তোৰ দৰে এটা অলগদ্ধক ভাল নাপাওঁ। আইচা আৰু অনিমেষৰ এনেকৈ লাগিয়ে থাকে। বাৰু, এতিয়া মোৰ কথালৈ আহিছোঁ। মই লাহে লাহে শুব নোৱাৰা হৈ আহিছিলোঁ। সমীৰদাৰ লগত আৰু মই প্ৰেমৰ অভিনয় কৰিব নোৱাৰা হৈ পৰিছিলোঁ। লগতে মোৰ পঢ়াতো মন নবহা হৈছিল। সকলো ভাবি চিন্তি মই আইচাক এদিন কলেজত কথাবোৰ কৈয়ে পেলালোঁ। অ' আইচা, কথা এটা আছিল অ'। কি কথা? মানে মই সমীৰদাক ভাল পাব নোৱাৰিম। কি? আচলতে মই সমীৰদাক কোনোদিনে সেই দৃষ্টিৰে চোৱাই নাই। তেন্তে এইবোৰ কি আছিলে? এতিয়া মই তোক কেনেকৈ বুজাম? তইতো জানই সকলো। আচলতে মই উপায় নাপাহে এইবোৰ কৰিছিলোঁ। আৰে কি হ'ব এতিয়া?
তই প্লিজ সমীৰা একো নকৰবি। মই নিতুৰ আগত এইবোৰ সমস্যাত একেবাৰে সোমাব খোজা নাই। আইচাৰ লগত কথাখিনি শ্বেয়াৰ কৰি মোৰ মনটো পাতল লাগিছিল সঁচা, কিন্তু নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে মই সমীৰাই এইবোৰ নজনাটো বিচাৰিছিলোঁ। দিন বাগৰিল, পৰীক্ষা ওচৰ চপাৰ বাবে সমীৰা আৰু মই বেছি লগ নকৰা হ'লোঁ। হোষ্টেলৰ চাৰিবেৰৰ মাজতে মই আবদ্ধ হৈ পৰিলোঁ। আচলতে সেই সময়তহে মোৰ সমীৰালৈ মনত পৰিছিল। বাৰে বাৰে সি মোৰ কাষতে থকা যেন অনুভৱ হৈছিল। কোনোদিনে অনুভৱ নকৰা শিহৰণ এটাই মোক আমনি কৰিছিল। এৰা, মানুহে এনেই নকয়, দূৰত্ব বাঢ়িলেহে গুৰুত্ব বাঢ়ে। মোৰো ঠিক তেনেকুৱাই হৈছিল। সমীৰাক তেতিয়াহে মোৰ বেছিকৈ ভাল লাগিছিল, যেতিয়া সি মোৰ কাষত নাছিল। মই বুজি উঠিছিলোঁ যে ময়ো সমীৰাক ভাল পাই পেলাইছোঁ। পাখি নিতৰ আগে আগে সমীৰাৰ কথাবোৰ মনলৈ আহি আছিল। তেখেতৰ প্ৰতিটো সাহসে, প্ৰতিটো যত্নই মোক প্ৰেৰণা যোগাইছিল। সমীৰাৰ প্ৰতি মই যিটো অনুভৱ ইমান দিনে বিচাৰি আছিলোঁ, সেই অনুভৱে মোৰ মনত লাহে লাহে স্থান লৈছিল। সমীৰাক ময়ো পাগলৰ দৰে ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু আগতে যে সমীৰাৰ প্ৰতি মোৰ তেনেকুৱা একো অনুভৱ নাছিল, আৰু সেই কথা যে মই কেৱল আইচাকহে কৈছিলোঁ, সমীৰাক জনোৱা নাছিলোঁ, সেইবাবে বিশেষ চিন্তা কৰা নাছিলোঁ। সেই পৰীক্ষা শেষ হোৱাৰ দিনা মই তেখেতক নিজে প্ৰপ'জ কৰিম বুলি ভাবি থ'লোঁ। পৰীক্ষাৰ বাবে 2 সপ্তাহমান আগৰ পৰাই মোবাইলটো অফ কৰি ৰাখিছিলোঁ। পৰীক্ষা ভবা ধৰণে গ'ল। পৰীক্ষা দি আহিয়ে উৎসাহেৰে মোবাইলটো অন কৰিলোঁ, সমীৰাক কথাখিনি ক'ম বুলি। কিন্তু ফোন কৰিবলৈ সাহস নাছিল। মেছেজতে ক'ম বুলি ডাটাটো অন কৰিলোঁ আৰু দেখিলোঁ যে সমীৰাৰ দীঘলীয়া মেছেজ এটা পঢ়ি আছে। মোৰ চকুলো নিগৰিছিল মেছেজটো পঢ়ি। মেছেজটো আছিল এনেধৰণৰ: ডিয়াৰ সুৰঞ্জনা, মনৰ কথাবোৰ খুলি কোৱাৰ অৰ্থে, বেদনাবোৰ ম্লান কৰাৰ নিমিত্তে মেছেজৰ জৰিয়তে তোমাৰ কাষ চাপিলোঁ। আশাবোৰ বহুত জীপাল জানা। আশাবোৰে সদায় ত্যাগ কৰিবলৈ সাহস যোগায়, আৰু আৱেগ মিশ্ৰিত অনুভূতিবোৰে মনৰ কথাবোৰ ক'বলৈ শিকায়। প্ৰেম হেনো স্বৰ্গীয় অনুভূতি, যাৰ সোঁতত মানুহে বিলীন হয় মৰম সানি। তুমি নজনাকৈয়ে আৰু মই নভবাকৈয়ে মোৰ দেহৰ শিৰে শিৰে বৈ গৈছিল তোমাৰ প্ৰেমৰ অনুৰাগ বাণী। ভাল পাওঁ তোমাক, তুমি মোৰ উজ্জ্বল জোনাকী। বাৰু, প্ৰেমিক হৈ কবি হ'বলৈ চেষ্টা নকৰোঁ, তুমি আমনিয়ে পাইছা চাগে। বাকী তোমাৰ পৰীক্ষাৰ খবৰ কোৱা। ভালেই হৈছে দিয়া, মই জানো তোমাৰ কষ্ট কেতিয়াও অথলে নাযায়। তুমি নিশ্চয় উত্তীৰ্ণ হ'বা, এয়া মোৰ বিশ্বাস। তোমাক বহুত ভাল পাওঁ, নিজতকৈও বেছি। ভালপোৱা কি তোমাক দেখাৰ পিছৰ পৰা অনুভৱ কৰিছোঁ। প্ৰেমৰ পৰশ তোমাৰ কাষৰতেই পাইছোঁ। মই জানো তুমি মোক ভাল নোপোৱা। সেইদিনা আইচাৰ লগত তুমি আমাৰ প্ৰেম আৰু মোৰ প্ৰতি তোমাৰ কি অনুভৱ সেইবোৰ কৈ থাকোঁতে মই শুনি আছিলোঁ। মই সকলো জানো। আচলতে পৰীক্ষাৰ আগত তোমাক এইবোৰ কৈ আৰু অসুবিধা দিব বিচৰা নাছিলোঁ। তোমাৰ এটা সপোন আছিল, আৰু তোমাৰ সপোন পূৰণ কৰাৰ বাবে ময়ো সহযাত্ৰী হৈছিলোঁ। মই মোৰ দায়িত্ব পালন কৰিলোঁ, কাৰণ মোৰ প্ৰেম সঁচা আছিল। মই অলপো দুখ কৰা নাই জানা, কিয়নো ত্যাগৰ আন এটা নামো প্ৰেমেই হয়। তুমি মোক ভাল নাপালে কি হ'ল, মইতো কোনোবা দিনাই তোমাৰ হৈ পৰিছিলোঁ। মোৰ হৃদয়ত তোমাৰ স্থান কাকোৱে নিদিওঁ, কথা দিলোঁ। তুমি মোক আৰু কেতিয়াও বিচাৰিবলৈ চেষ্টা নকৰিবা। তোমাৰ পৰা মই এতিয়া বহু দূৰত। ভয় নকৰিবা, তোমাৰ আগত নিজকে আৰু কেতিয়াও ধৰা নিদিওঁ। নিজান ৰাতিত জোনটোৰ ছাঁ হৈয়ে তোমাক চাম, হেঁপাহ পলুৱাই। তুমি নিজকে কেতিয়াও দোষী বুলি নাভাবিবা, নহ'লে ময়ো শান্তি নাপাম। হয়তো তোমাৰ বাবে মোতকৈও বেছি ভাল পাব পৰা কোনোবা ৰৈ আছে। তুমি সুখী হোৱা মনে বিচৰা ধৰণে, এয়াই মোৰ শুভকামনা। মাথো অস্থিৰ পৃথিৱীৰ সস্তীয়া প্ৰেমিক বুলি নাভাবিবা, বুজিছা সুৰঞ্জনা? শ্ৰেষ্ঠ নহ'লেও তোমাৰ সঁচা প্ৰেমিক বুলি এদিন তুমিও বুজিবা। মই আঁতৰিলোঁ, তোমাৰ প্ৰতি থকা ভালপোৱাবোৰ অন্তৰত জীপাল কৰি লৈ, আৰু সদায় তোমাক হৃদয়ত জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে। আই লাভ ইউ সুৰঞ্জনা, লাভ ইউ। মেছেজটো পঢ়ি মই কিমান কান্দিছিলোঁ সেয়া মই এতিয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। কিনো ক'ম আৰু, সকলোতো বুজিলে আপোনালোকে।
নিজৰ লক্ষ্যত উপনীত হৈও আধৰুৱা কাহিনী এটাৰ অংশ হৈয়ে ৰ'লোঁ। সমীদা এতিয়া ক'ত নাজানো, জীয়াই আছেনে সেয়াও নাজানো। মোৰ জীৱনটো সজাই থৈ চিৰদিনৰ বাবে মোক তেখেতৰ ওচৰত ধৰুৱা কৰি থৈ গ'ল। এতিয়া হয়তো তেওঁক লগ পোৱাটো সপোনৰে সিপাৰত। কি কৰিম আপোনালোকে কওক, প্ৰেম জানো অনুভৱ নোহোৱাকৈ কৰিব পাৰি? কিন্তু পিছত ময়ো পাগলৰ দৰে ভাল পাবলৈ লৈছিলোঁ তেওঁক। সমীদা, আপুনি যদি শুনি আছে তেন্তে প্লিজ মোক ক্ষমা কৰি দিব। মই আজিও আপোনাকে ভাল পাওঁ আৰু আপোনাৰ অপেক্ষাতে চিৰদিন জীয়াই থাকিম। হিৰে হিৰে বোৱাহিচোন খালি ৰাখিছোঁ কলিজাৰে চুপ নোৱাৰিলে নকৰোঁ জোৰ সামৰিম সপোনবোৰ নহবা তুমি মাথো দূৰ। বাৰু, মোৰ দুখ ভৰা কাহিনী বহুত শুনালোঁ। এতিয়া এটা ভাল খবৰ দিওঁ। কাজিয়াৰ মাজেৰে হ'লেও অনিমেষদা আৰু আইচাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। দুয়ো এতিয়া এটি কন্যা সন্তানৰ পিতৃ মাতৃ। আইচাই এখন বিউটি পাৰ্লাৰ চলায় আৰু অনিমেষদা এজন সফল ব্যৱসায়ী। ঠিক আছে তেন্তে আজিলৈ এৰিছোঁ। ময়ো আচলতে ক'ভিড ডিউটি সামৰি কোৱাৰেণ্টাইনতহে আছোঁ। ভাল লাগিল সকলোৰে লগত এনেদৰে কথা পাতি। আপোনালোক সকলো ভালে থাকক তাৰে কামনাৰে মই সুৰঞ্জনাই বিদায় মাগিছোঁ। যিসকলে আমাৰ অনুষ্ঠানটি এতিয়ালৈ শুনি আছে তেখেতসকলক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। নাজানো আমি আপোনালোকক কিমানখিনি মনোৰঞ্জন দিব পাৰিছোঁ, কিন্তু আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। এতিয়া প্ৰেমিক প্ৰেমিকাসকলক উদ্দেশ্যি এটা কথাই ক'ব বিচাৰিছোঁ যে কাৰোবাক ভাল লাগিলেই সেইটো কেতিয়াও প্ৰেম বুলি ভুল নকৰিব, আৰু প্ৰেম কৰিবলৈ ইচ্ছুক নহ'লে কাৰোবাৰ অন্তৰত জোৰ কৰি সোমাবলৈ কেতিয়াও চেষ্টা নকৰিব। সেইজনক কেতিয়াও এৰি নিদিব যিজনে আপোনাক হেৰুৱাৰ ভয়ত সদায় নিজৰ টোপনি ক্ষতি কৰে। সেইসকলক সদায় প্ৰিয় কৰি ৰাখক যিসকলে কাৰোবাৰ মৰমৰ সুবিধা লৈ মিছা প্ৰেমৰ আচৰণ নকৰি বন্ধুৰ দৰেই থাকিব বিচাৰে। বাৰু বেছি নকওঁ, প্ৰজেক্ট সভ্যনাথক আপোনালোকৰ হাততে গতালোঁ। আপোনালোকৰ অনুষ্ঠানটিক সকলোৱে মৰমেৰে আগবঢ়াই নিব বুলি আশা ৰাখিছোঁ। শেষত সকলোৱে বিচৰাৰ দৰেই আমিও সেই তিনিটা বস্তুৱে বিচাৰিছোঁ। চিন্তা কৰিব নালাগে দিয়ক, বিশেষ একো নহয়, মাত্ৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ।